পুৰণি কালত এই পৃথিৱীত মহিষাসুৰ নামৰ এটা শক্তিশালী ৰাক্ষস আছিল আৰু তাৰ মূৰটো এটা ডাঙৰ মহৰ দৰে আছিল। মহিষাসুৰে নিজৰ শক্তিত গৰ্বিত হৈ মহিলাবোৰৰ ওপৰত অত্যাচাৰ চলাইছিল আৰু সেই কাৰণেই ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱ এই তিনিজনৰ শক্তিৰ বলত মা দুৰ্গাৰ উৎপত্তি হ'ল। আৰু তাৰ পাছত মহিষাসুৰ আৰু মা দুৰ্গাৰ মাজত ভয়ংকৰ যুদ্ধৰ আৰম্ভ হ'ল। উঠা মা,